নমস্কাৰ বন্ধুসকল। আজি ঘৰত হঠাতে এটা পুৰণা বাকচ খোলোতে এয়া কিছুমান সম্পত্তি পালোঁ। এইবিলাক আমাৰ দেউতাই এৰি থৈ যোৱা, নাজানো কোনটো কিমান টকা হয়। এইটোৱে চাওক, আগৰ দিনত এইটো এক লিখা আছে। এইটো $1 হয় না কি হয় সেইটো নাজানো। এইটো এটা 1 লিখা আছে। ইমান দিনৰ পুৰণা পইচা হঠাৎ পালোঁ, তাকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ বুলি, তাকে ভিডিঅ' বনাইছোঁ। এয়া 2 লিখা আছে, 1963 চনৰ। এইটো এটা 2 লিখা আছে। এইটোত লিখা নাই, এইফালে সিংহৰ ছবি আছে। এইটো 1947 চনত। এয়া চাওক, 1947 চনৰ ভাৰত স্বাধীন হোৱাৰ সময়ৰ এইটো পইচা। এয়া এই কোনোবা এগৰাকী ৰাণী আছে, কোন হয় নাজানো, কিন্তু চনটো এয়া চাওক, 1947 চনৰ পইচা হয়। তাৰপিছত এইটো এটা আছে, এইটো বাৰু একেবাৰে ক্ষয়ে গৈছে দুইফালে, নাজানো কিমান হয়। এইটো এটা আছে, এইটো এটা আছে। এইটো 1939 চনৰ, ভাৰত স্বাধীন হোৱাৰ আগৰে পইচা। এইটো চাওক, 1939 চনৰ পইচা। এইটো এটা লিখা আছে এনেকুৱা ধৰণৰকৈ, কি পইচা হয় নাজানো, কিমান টকা হয় নাজানো। হয়তো আগতে এইটো লাখ টকাও হ'ব পাৰে, বা কি হ'ব পাৰে সেইটোও নাজানো। এয়া 20 লিখা আছে। এইটো 1969 চনৰ হয়। এয়া এইটো এটা পদুম ফুলৰ লিখা আছে। এইটো 71 চনৰ, 1971 চনৰ। এইটো এটা ইমান ডাঙৰ পইচা। এইটো এটা কি পইচা হয় নাজানো, কিমান টকা হয় নাজানো। 1905 চনৰ। এয়া চাওক, 1905 চনৰ পইচা। এয়া চাওক, 1905 চনৰ পইচা। 1905 চনত এনেকুৱাবিলাক পইচা চলিছিলে। আজি এইবিলাক প্ৰায় বিলুপ্ত। প্ৰায় এটা পুৰণি বাকচ আছিলে ঘৰত, সেই বাকচটো খোলোতে পাইছিলোঁ। তাকে এইবিলাক বোলো ফেচবুকত সাঁচি ৰাখোঁ, সেইবুলি এটা ভিডিঅ' বনালোঁ। এয়া হ'ল 10 পইচা। এয়া 10 পইচা। এয়া মনত আছে আমি 10 পইচা লৈ দোকানলৈ দৌৰিছিলোঁ। সৰু ৰঙা লজেন গুটি খাবলৈ স্কুলত থাকোঁতে আমাক এনেকুৱা প্ৰায় 10 পইচা 20 পইচা দিছিলে। আমি এনেকুৱা 10 পইচা লৈ দোকানলৈ যাওঁ আৰু 2টা লজেন গুটি পাওঁ। সেইটো মনত আছে। কিন্তু এই ওপৰৰকেইটা যিকেইটা পইচা, এই ওপৰকেইটা গম নাপাওঁ কিমান কি হয়, কেইটকীয়া হয়। কিন্তু এই 10 পইচালৈকে মনত আছে। এয়া 5 পইচা, 1957 চনৰ। এইবিলাক 10 পইচা। প্ৰায় আজিকালি এইবিলাক প্ৰায় বিলুপ্তই হৈছে। এতিয়াতো আৰু ডিজিটেল মাধ্যম আহিলে, মানুহৰ হাততো পইচা নলয়, মোবাইলতে পইচা থাকে। এয়া 25 পইচা। এই 25 পইচা লৈ আমি স্কুল টাইম বিস্কুট খাইছিলোঁ। 25 পইচাত 2খন দিছিলে। স্কুল যাওঁতে স্কুল টাইম বিস্কুট গোল আছিলে। যিসকলে খাইছে গম পাইছে চাগে নিশ্চয়। এইটো 50 পইচা, প্ৰায় বিলুপ্ত। এইবিলাক 25 পইচা। কিন্তু এয়া 5 পইচা। কিন্তু এইবিলাক কি পইচা হয় নাজানো, কেনেকুৱা হয়, বহুত দিনৰ হয়। 1905 চনৰ এটা পাইছোঁ। এয়া 1905 চনৰ পইচা। এয়া চাওক, 1905 চনৰ ভাৰত স্বাধীন হোৱা কত যুগৰ আগৰ পইচা। এটা হঠাৎ পুৰণা বাকচ এটা খোলোতে, চাফা কৰোঁতে দেখিছিলোঁ। তাকে বোলো বনাই ৰাখোঁ ভিডিঅ' এটাকে। এতিয়া দিনত কিমান পইচা নাজানো, তেতিয়া দিনত এইবিলাক কেনেকৈ চলিছিলে সেইটোও নাজানো। যিহেতু এইবিলাক আমাৰ জন্ম কত যুগৰ আগৰ, ভাৰত স্বাধীন হোৱা আগৰে পইচা। আৰু এনেকুৱা পইচা আৰু কাৰোবাৰ
কাৰোবাৰ ঘৰত আছে নেকি নিশ্চয় কমেণ্ট কৰি জনাবচোন। কাৰোবাৰ ঘৰত থাকিলে নিশ্চয় কমেণ্ট কৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিবলৈ নাপাহৰিব। ধন্যবাদ।